আজি ইংৰাজী 30 জানুৱাৰী 2026 এই কাৰ্যসূচীৰ অধীনত অসম ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়োগলৈ উদ্দেশ্য কৰি লখিমপুৰ জিলা নিৰ্বাচনী বিষয়া আৰু লখিমপুৰ জিলা আয়ুক্ত মহোদয়ক এছআৰ সন্দৰ্ভত এটি সজাতি দলে স্মাৰকপত্ৰ প্ৰদান কৰে। ইয়াৰ লগতে লখিমপুৰ জিলাৰ সামগ্ৰিক সমন্বয় আৰু ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিষয়ত বিস্তৃত আলোচনা কৰা হয়। এই সজাতি দলটোত উপদেষ্টা হিচাপে উপস্থিত আছিল মহম্মদ সাজাদ হাজৰিকা আৰু মুফতি আব্দুল হাছিব ডাঙৰীয়া। মুখ্য আহ্বায়ক হিচাপে উপস্থিত আছিল মহম্মদ ফজলুৰ ৰহমান আৰু মহম্মদ মুজিবুৰ ৰহমান হাজৰিকা। আহ্বায়ক হিচাপে উপস্থিত আছিল মহম্মদ মুছলিম উদ্দিন আহমেদ, মহম্মদ জাকিৰ হুছেইন, মহম্মদ তাজউদ্দিন আহমেদ লস্কৰে আৰু মহম্মদ ফাইজুল হক ডাঙৰীয়া। এই বৈঠকত জিলায়ুক্ত মহোদয় আৰু জিলা নিৰ্বাচনী বিষয়া মহোদয়ে নতুন ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ সন্দৰ্ভত সজাতি দলটোক ইতিবাচক আশ্বাস প্ৰদান কৰে বুলি জানিব পৰা গৈছে। এই ধৰণৰ লেটেষ্ট আপডেট আৰু নিউজ লাভ কৰিবলৈ চেনেলটো ফ'ল' কৰক আৰু জইন কৰিবলৈ নাপাহৰিব।